ৰাজহুৱা হ'ল বিজেপিৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। অসমৰ কণ কণ সমষ্টিত কোনে কোনে লাভ কৰিলে প্ৰাৰ্থিত্ব। বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। অসমৰ 11খন আসনৰ বাবে সাজু বিজেপি। কাজিৰঙা কামাখ্যা তাছা, শিলচৰ পৰিমল শুক্লবৈদ্য, ডিফু অমৰ সিং তেজ, গুৱাহাটী বিজুলী কলিতা মেধি, কৰিমগঞ্জ কৃপানা মাল্লা, শোণিতপুৰ ৰঞ্জিত দত্ত, দৰং ওদালগুৰি দিলীপ শইকীয়া, লক্ষীপুৰ প্ৰদান বৰুৱা, যোৰহাট তপন গগৈ, ডিব্ৰুগড় সৰ্বানন্দ সোণোৱাল, নগাঁও সুৰেশ বৰা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে 9,000 টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে টকা। ৰাজ্যৰ 1 লাখ লোকলৈ প্ৰদান কৰা হৈছে 9,000কৈ। প্ৰথম কিস্তি হিচাপে দিয়া হৈছে এই 9,000। পৰৱৰ্তী সময়ত শৌচাগাৰৰ বাবে কৰিব পাৰিব আবেদন। ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে। ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন। APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। লাখ লাখ গ্ৰাহকলৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিনামূলীয়া বিদ্যুতৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে কেনেকৈ কৰিব আবেদন। লগ ইন কৰক www.apdcl.org। PM সূৰ্যৰ ঘৰৰ বাবে পঞ্জীয়নত ক্লিক কৰক। প্ৰপত্ৰত নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল, পান কাৰ্ড নম্বৰ প্ৰদান কৰক। মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। অসুবিধা হ'লে ডাইল কৰক 1912 নম্বৰ। হোৱাটছআপ কৰক 7575999666 নম্বৰ।